প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নীৰ মানহানিৰ গোচৰ। কিন্তু কিয়? প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ। এই গোচৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ CMD ৰিণিকী ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ধৰ্মীয় স্থানৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে। মীৰা বৰঠাকুৰে এখন দলীয় সভাত মহামৃত্যুঞ্জয় মন্দিৰ মা কামাখ্যা ধামৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ বাবে গোচৰৰ সন্মুখীন হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী। মীৰা বৰঠাকুৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে আদালতত অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। গোচৰটোৰ শুনানি হ'ব আগষ্ট মাহত। উল্লেখ্য আছে, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিণিকী শৰ্মাৰ বিৰুদ্ধে নগাঁৱৰ মহামৃত্যুঞ্জয় ধাম আৰু গুৱাহাটী মা কামাখ্যা মন্দিৰত ভক্তৰ পৰা অনুদান সংগ্ৰহ কৰাৰ অভিযোগ দলীয় এখন সভাত উত্থাপন কৰিছিল। এই অভিযোগৰ পিছতে ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী তথা প্ৰাইড ইষ্টৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই, যাৰ বাবে তেওঁ আদালতৰ দ্বাৰস্থ হৈছে। ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।